অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁই। প্ৰিয় বন্ধু বান্ধৱীসকল, ইতিহাস সৃষ্টি কৰি এছিয়ান বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণজয় লাভ কৰিলে অসম গৌৰৱ লাভলীনা বৰগোহাঁই। আৰু এই বিষয়ে জনপ্ৰিয় বক্সাৰগৰাকীয়ে কয়, এছিয়ান বক্সিং চেম্পিয়নশ্বিপ 2022 সোণৰ পদকেৰে সমাপ্ত কৰাত মই সুখী। আৰু লগতে তেওঁ 75 কেজি নতুন ওজন শাখাত প্ৰথম আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰে। আৰু লগতে বক্সাৰগৰাকীয়ে তেখেতৰ প্ৰশিক্ষক সহায় কৰা ব্যক্তিসকলক ধন্যবাদ জনায়। লগতে আমাৰ চেনেলৰ তৰফৰ পৰাও লাভলীনা বৰগোহাঁইক অভিনন্দন জনাইছোঁ। বৰ্তমান সময়ত শৰীৰ চৰ্চা কৰাটো খুবেই গুৰুত্বপূৰ্ণ। নিজকে সুন্দৰ আৰু সুঠাম কৰি ৰখাৰ একমাত্ৰ উপায় হ'ল ব্যায়াম কৰা। কিন্তু এই ব্যায়াম অৰ্থাৎ জিম কৰি থকাৰ অৱস্থাত বহুকেইজন ব্যক্তিৰ মৃত্যু হোৱা খবৰো শুনিবলৈ পোৱা গৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, জিমত ব্যায়াম কৰি থকাৰ অৱস্থাত এইজন ব্যক্তিয়ে অকাল মৃত্যুক সাৱটি ল'লে। আৰু এখেত হৈছে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সিদ্ধান্তবীৰ সূৰ্যবংশীৰ। মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল 46 বছৰ। বন্ধু বান্ধৱীসকল, জানিব পৰা অনুসৰি ব্যক্তিজনে জিম কৰি থকাৰ অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈছিল আৰু তেখেতক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাত অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, অসমৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্তমানৰ বিধায়িকা আংগুৰলতা ডেকাৰ শৰীৰ চৰ্চা কৰা কিছু বিশেষ ভিডিঅ' আংগুৰলতা ডেকাই তেখেতৰ ছ'চিয়েল মিডিয়া যোগে অসমবাসী ৰাইজলৈ প্ৰেৰণ কৰিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আহকচোন বিধায়িকাগৰাকীয়েনো তেখেতৰ শৰীৰটোৰ প্ৰতি কেনেদৰে যত্ন লয় কিছু বিশেষ দৃশ্যাংশ চাওঁ আহক।